জিকে বাৰ্তাৰ নতুন এটা ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। আহক আমি এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। ভাৰতৰ জাতীয় পতাকাখনক আন কি নামেৰে জনা যায়? উত্তৰ ত্ৰিৰংগা। ভাৰতৰ জাতীয় পতাকাত থকা ৰং তিনিটা কি কি? গেৰুৱা, বগা আৰু সেউজীয়া। জাতীয় পতাকাখনৰ দৈৰ্ঘ্য আৰু প্ৰস্থৰ অনুপাতটো কি? উত্তৰ 3:2। জাতীয় পতাকাখনত থকা অশোক চক্ৰটোৰ ৰং কি? উত্তৰ নীলা। অশোক চক্ৰটোত কেইডাল দণ্ড আছে? উত্তৰ 24ডাল। ভাৰতৰ জাতীয় পতাকাৰ আৰ্হিটো কোনে প্ৰথমে আগবঢ়াইছিল? উত্তৰ পিংগালী ভেংকায়া। স্বাধীনতা দিৱসত কোনে লালকিল্লাত জাতীয় পতাকা উত্তোলন কৰে? উত্তৰ ভাৰতৰ প্ৰধানমন্ত্ৰী। গণৰাজ্য দিৱসত কোনে দিল্লীৰ ৰাজপথত জাতীয় পতাকা উৰুৱায়? উত্তৰ ভাৰতৰ ৰাষ্ট্ৰপতিয়ে। সংবিধান সভাই কেতিয়া জাতীয় পতাকাখন গ্ৰহণ কৰে? উত্তৰ 1947 চনৰ 22 জুলাই। ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত জন গণ মন কোনে ৰচনা কৰিছিল? উত্তৰ ৰবীন্দ্ৰনাথ ঠাকুৰ। ভাৰতৰ ৰাষ্ট্ৰীয় গীত কি? উত্তৰ বন্দে মাতৰম। বন্দে মাতৰম গীতটো কোনে ৰচনা কৰিছিল? উত্তৰ বংকিম চন্দ্ৰ চেটাৰ্জী। ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতটো কেতিয়া পোনপ্ৰথমবাৰৰ বাবে গোৱা হয়? উত্তৰ 1911 চনৰ 27 ডিচেম্বৰত। ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতটো কেতিয়া গ্ৰহণ কৰা হয়? উত্তৰ 1950 চনৰ 24 জানুৱাৰী। ৰাষ্ট্ৰীয় সংগীতটো কিমান সময়ৰ ভিতৰত গাই শেষ কৰিব লাগে? উত্তৰ 52 ছেকেণ্ড। কোনখন পঞ্জিকাক ভাৰতৰ ৰাষ্ট্ৰীয় পঞ্জিকা হিচাপে ব্যৱহাৰ কৰা হয়? উত্তৰ শক পঞ্জিকা। ভাৰতৰ ৰাষ্ট্ৰীয় মুদ্ৰা কি? উত্তৰ ভাৰতীয় টকা। ভাৰতৰ ৰাষ্ট্ৰীয় জন্তু কি? উত্তৰ ঢেকীয়াপতীয়া বাঘ। ভাৰতৰ ৰাষ্ট্ৰীয় চৰাই কি? উত্তৰ ময়ূৰ। ভাৰতৰ ৰাষ্ট্ৰীয় ফুল কি? উত্তৰ পদুম ফুল। ভাৰতৰ ৰাষ্ট্ৰীয় গছ কি? উত্তৰ বটগছ। ভাৰতৰ ৰাষ্ট্ৰীয় ফল কি? উত্তৰ আম। ভাৰতৰ ৰাষ্ট্ৰীয় জলজ প্ৰাণী কি? উত্তৰ শিহু। ভাৰতৰ ৰাষ্ট্ৰীয় নদী বুলি কোনখন নদীক কোৱা হয়? উত্তৰ গংগা। ভাৰতৰ ৰাষ্ট্ৰীয় ঐতিহ্য প্ৰাণী কি? উত্তৰ এছীয় হাতী। ভাৰতীয় মুদ্ৰাৰ প্ৰতীকটো কোনে অংকন কৰিছিল? উত্তৰ ডি উদয় কুমাৰ। ভাৰতৰ ৰাষ্ট্ৰীয় খেল কি? উত্তৰ হকী। ভাৰতৰ ৰাষ্ট্ৰীয় পাচলিবিধৰ নাম কি? উত্তৰ ৰঙালাও। ভাৰতৰ ৰাষ্ট্ৰীয় সৰীসৃপ প্ৰাণী কি? উত্তৰ ৰাজফেটী সাপ। ভাৰতৰ ৰাষ্ট্ৰীয় মূল মন্ত্ৰটো কি? উত্তৰ সত্যমেৱ জয়তে। ভাৰতৰ ৰাষ্ট্ৰীয় স্মৃতি চিহ্ন কি? উত্তৰ ইণ্ডিয়া গেট। ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীকটো কেতিয়া গৃহীত কৰি লোৱা হয়? উত্তৰ 1950 চনৰ 26 জানুৱাৰী। ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীকটোত কেইটা সিংহ আছে? উত্তৰ 4টা। ভাৰতীয় মুদ্ৰাৰ চিহ্নটো কেতিয়া গ্ৰহণ কৰা হয়? 15 জুলাই 2010 চনত। ভাৰতৰ ৰাষ্ট্ৰীয় মূল মন্ত্ৰটো কি ভাষাত লিখিত? উত্তৰ সংস্কৃত ভাষা। ধন্যবাদ।